নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আসাম পুলিচ আৰু SSC জিডিৰ বাবে স্পীড টাইম এণ্ড ডিষ্টেন্সৰ এটা অতি ইম্পৰ্টেণ্ট টপিক এভাৰেজ স্পীড মানে গড় দ্ৰুতি বিষয়ে কেইটামান কুৱেশ্যন আলোচনা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৈছে, এজন ব্যক্তিয়ে বাইকেৰে টাউন এৰ পৰা টাউন বিলৈ ইমান কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে যাত্ৰা কৰে আৰু টাউন বিৰ পৰা টাউন এলৈ 20 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে পুনৰ ঘূৰি আহে। সম্পূৰ্ণ যাত্ৰাটো তেওঁৰ গড় দ্ৰুতি নিৰ্ণয় কৰা। আমাক গড় দ্ৰুতি উলিয়াব দিছে। এতিয়া চাব, এৰ পৰা বিলৈ যায় আৰু বিৰ পৰা এলৈ আহে। এতিয়া চাব, এৰ পৰা যাওঁতে কিমান আছিলে 30 কিলোমিটাৰ পাৰ আৱাৰ আৰু যেতিয়া বিৰ পৰা ঘূৰি আহে তেতিয়া কিমান আছিল 20 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া চাব, এৰ পৰা বিলৈ গৈছে আৰু বিৰ পৰা এলৈ আহিছে। ইয়াত আমি কি দূৰত্ব কি পালোঁ, সমান। এনেকৈ আমি কি কৰিব পাৰোঁ, আমাক গড় দ্ৰুতি উলিয়াব দিছে। এনেকৈ এভাৰেজ স্পীডৰ সূত্ৰটো কি আছিলে, 2ab ডিভাইডেড বাই a প্লাছ b। এতিয়া আমি 2 ইনটু a মান পালোঁ 30 ইনটু b মান কিমান পালোঁ 20 ডিভাইডেড বাই 30 প্লাছ 20। এতেকে আমি কিমান পাম, 3 দুগুণ 6, 6 দুগুণ 12, 1200 ডিভাইডেড বাই 30 আৰু 20 কিমান হ'ব 50। এতেকে 0 0 কাটা যাব, 5ৰে 120 কেইবাৰ যাব, 5 4 গুণ 20, 5 দুগুণ 10, 24। এতেকে 24 কিলোমিটাৰ পাৰ আৱাৰ ইজ ৰাইট এনচাৰ। এতেকে অপশ্যন কোনটো ৰাইট যাব, অপশ্যন চি 24 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া এই কুৱেশ্যনটোকে আমি আৰু এটা নিয়মত কৰিব পাৰোঁ। চাব, যিহেতু আমি কি পাইছিলোঁ, দূৰত্ব এ আৰু বিৰ মাজৰ দূৰত্ব কি সমান। যদি দূৰত্ব সমান হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, চাব 30 আৰু 20 এইটো হৈছে মেথড 2। আপোনালোকে যোনটো সহজ পায় সেইটোতে কৰিব। এতেকে 30 আৰু 20ৰ আমি এলচিএম যদি উলিয়াওঁ, চাব 30 আৰু 20ৰ এলচিএম কিমান পাম আমি, 3 10 গুণে 30, 20 নামি আহিব, 10 গুণে 10, 10 দুগুণ 20, এতেকে 10 3 গুণ 30, 60। এতেকে আমি 30 আৰু 20ৰ এলচিএম কিমান পালোঁ, 60। এইটো হৈছে এলচিএম। এতেকে 30 দুগুণে 60, 20 3 গুণ 60। এতেকে আমি এভাৰেজ স্পীড কি পাম, এইটো চাব, ইয়াত দূৰত্ব কিমান আছে, 2টা ইনটু 60 আৰু 3 2 কিমান 3 প্লাছ 2 5। এতেকে 5 12 60। এতেকে আমি কিমান পালোঁ, 12 আৰু 2 পূৰণ কৰিলে কিমান পাম, 12 দুগুণ 24 কিলোমিটাৰ পাৰ আৱাৰ। এতেকে ইয়াতো অপশ্যন চি ৰাইট হৈ যাব। গতিকে যোনটো নিয়ম সহজ হয় সেইটোতে কৰি চাব, আৰু যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্ট কৰিব। কুৱেশ্যন নাম্বাৰ 2 কি কৈছে চাব, এজন ব্যক্তিয়ে 10 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে নগাঁৱৰ পৰা গুৱাহাটীলৈ যায়। যাওঁতে কিমান স্পীড, 10 কিলোমিটাৰ পাৰ আৱাৰ। আৰু কি কৈছে 15 কিলোমিটাৰ পাৰ আৱাৰ। 15 কিলোমিটাৰ পাৰ আৱাৰ কি কৰে, নগাঁৱৰ পৰা গুৱাহাটীৰ পৰা কি কৰে, নগাঁৱলৈ ঘূৰি আহে। এতেকে সম্পূৰ্ণ যাত্ৰাটো তেওঁৰ গড় দ্ৰুতি নিৰ্ণয় কৰা। এতিয়া চাব, যিহেতু নগাঁৱৰ পৰা গুৱাহাটীলৈ যিমান দূৰ, গুৱাহাটীৰ পৰা নগাঁৱলৈ সেই একে সমান দূৰ। যদি দূৰত্ব সমান হয় আমি এভাৰেজ স্পীডৰ সূত্ৰটো কি বুলি জানো, 2ab। 2 ইনটু a হৈছে 10 ইনটু b হৈছে কিমান 15 ডিভাইডেড বাই 10 প্লাছ 15, 10 প্লাছ 15। এতেকে আমি কিমান পাম, 15 দুগুণ 30, 30ৰ লগত 10 পূৰণ কৰিলে কিমান পাম, 300। এতেকে 10 আৰু 15 যদি আমি যোগ কৰোঁ কিমান পাম, 25। এতেকে 5 5 গুণে 25, 5ৰে যাব, 5 6 গুণ 30। এতেকে কিমান যাব 60, 5 12 60। এতেকে আমি কিমান পালোঁ, 12 কিলোমিটাৰ পাৰ আৱাৰ। এতেকে ইয়াৰ অপশ্যন কোনটো ৰাইট যাব, অপশ্যন ডি 12 কিলোমিটাৰ পাৰ আৱাৰ। আৰু মই যিটো মেথড কৈছিলোঁ, মেথড 2টো আপোনালোকে নিজে কৰি চাব এলচিএম উলিয়াই। যদি বুজি নাপায় তেনেহ'লে কমেণ্টত ক'ব, আৰু হোৱাটছআপ আৰু টেলিগ্ৰামৰ লিংক দিয়া থাকিব, তাত জইন হৈ আপোনালোকে কুৱেশ্যনটো স্ক্ৰীনশ্বট মাৰি দি দিব, তেতিয়া মই বুজাই দিম আপোনালোক। কুৱেশ্যন নাম্বাৰ 3টো কি কৈছে, ৰামে এৰ পৰা বিলৈ 15 কিলোমিটাৰ দ্ৰুতিৰে আৰু বিৰ পৰা চিলৈ 20 কিলোমিটাৰ দ্ৰুতিৰে আৰু চিৰ পৰা ডিলৈ কি কৰে 30 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে যাত্ৰা কৰে। যদি AB ইজুকেল BC ইজুকেল CD হয় তেন্তে ৰামৰ গড় দ্ৰুতি নিৰ্ণয় কৰা। আমাক গড় দ্ৰুতি উলিয়াব দিছে। এতিয়া চাব, আমাক ইয়াতে দিয়া আছে AB ইজুকেল BC ইজুকেল CD, মানে ইয়াৰ অৰ্থটো কি হৈছে, গোটেই এৰ পৰা বিলৈ যিমান দূৰ, বিৰ পৰা চিলৈ সি একে সমান দূৰ আৰু চিৰ পৰা ডিলৈও সমানেই দূৰত্ব। এতেকে আমাক কি কৈছে, দূৰত্ব সমান। গতিকে আমি কি কৰিব পাৰোঁ, যদি দূৰত্ব সমান হয় তেতিয়াহ'লে আমি কি কৰিম, প্ৰথম দিয়া আছে 15, 20 আৰু
30ৰ এলচিএম ল'ম। এতেকে 15, 20 আৰু 30ৰ এলচিএম কিমান হ'ব 60। এতেকে 15 লগত 4 15 4 গুণ 60, 20 3 গুণ 60, 30 2 গুণ 60। এতেকে আমাক উলিয়াব দিছে কি এভাৰেজ স্পীড। এতেকে কি হ'ব ইয়াত হ'ব 1 2 3 স্পীড কেইটা আছে 3টা। গতিকে 3 × 60 4 যোগ 3 যোগ 2 কিমান হ'ব প্লাছ কৰিলে 4 5 6 7 8 9। এতেকে 3 3 গুণ 9 3 গুণ 3 3 2 গুণে 6 20। এতেকে আমি কিমান পালো এভাৰেজ স্পীড 20 km/h। এতেকে ইয়াৰ অপচন কোনটো ৰাইট হ'ব অপচন ডি 20 km/h। কুৱেশ্যন নাম্বাৰ 4। কুৱেশ্যন নাম্বাৰ 4 টো চাব এখন গাড়ীয়ে 3 কিলোমিটাৰ দীঘল 4টা সমান ভাগত 10 km/h 20 km/h 30 km/h আৰু 60 km/h দুটিৰে পাৰ কৰে তেন্তে গাড়ীখনৰ গড় দুটি নিৰ্ণয় কৰা। ধৰি ললো কেইটা সমান ভাগ 1 2 3 4 4টা সমান ভাগ। প্ৰথমটো যায় 10, তাৰপিছত যায় 20 km, তাৰপিছত যায় 30 km/h আৰু 60 km/h। আমাক দিছে কি সমান, মানে আমাক গোটেই এই ভাগকেইটা কি সমান হয়। যদি দূৰত্ব সমান হয় তেতিয়াহ'লে আমি কি কৰিম 10 20 30 আৰু কি দিয়া আছে 60 আমি কি ল'ম এলচিএম ল'ম। এতেকে 10 20 30 আৰু 60 এলচিএম কি হ'ব 60 হ'ব। 10 6 গুণ 60, 20 3 গুণ 60, 30 2 গুণ 60 আৰু 60 গুণ 60। এতিয়া ভাগ কেইটা আছে 1 2 3 4। গতিকে আমি কি কৰিম এভাৰেজ স্পীড সূত্ৰটো কি আছিলে 4। যেহেতু ভাগ 4টা আছে গতিকে আমি 4ৰে কি কৰিম এলচিএম 60 পূৰণ কৰিম। তাৰপিছত এই গোটেইকেইটা আমি যোগ কৰি দিম। চাব 6 3 2 কিমান হ'ব যোগ কৰিলে 7 9 10 11 12। এতেকে 12ৰে 60 যাব 5 বাৰ। এতেকে থাকিল কি 4 × 5 = 20 km/h। এতেকে ইয়াত 20 km/h কোনটোত আছে অপচন চি। অপচন চি টো কি হৈ যাব ৰাইট এনসাৰ 20 km/h। কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 টো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চাব ইয়াত কি কৈছে এখন হেলিকপ্টাৰে বৰ্গাকৃতিৰ খেলপথাৰৰ চাৰিওফালে ধৰি ললো এখন খেলপথাৰ বৰ্গাকৃতি খেলপথাৰখন কি হয় বৰ্গাকৃতিৰ হয়। গতিকে কি কৈছে চাৰিওফালে 150 km/h 300 km/h 450 আৰু কি কৈছে 600 km/h দুটিৰে উৰি আছে। ধৰি লও ইয়াৰ মানে চাৰিওফালে এই হেলিকপ্টাৰখন উৰি আছে। খেলপথাৰৰ চাৰিওফালে ঘূৰি থকা অৱস্থাত হেলিকপ্টাৰখনৰ গড় দুটি নিৰ্ণয় কৰা। আমাক উলিয়াব দিছে কি এভাৰেজ স্পীড। এতিয়া আমি কি জানো বৰ্গৰ 4টা বাহু কি হয় বৰ্গৰ 4টা বাহু কি হয় সমান হয়। গতিকে আমি কি কৰিম বৰ্গৰ যিহেতু 4টা বাহু সমান গতিকে আমি কি কৰিম দূৰত্বও কি হ'ব সকলোৰে সমান হৈ যাব। এতেকে যদি দূৰত্ব সমান হয় তেতিয়াহ'লে আমি কি কৰোঁ 150 300 450 আৰু কি কৈছে 600ৰ কি কৰিম আমি এলচিএম ওলাম। এতিয়া যাব 150 300 450 আৰু 600ৰ আমি যদি এলচিএম ওলাও 150 300 450 আৰু 600ৰ এলচিএম কিমান হৈ যাব আপোনালোকে এইটো নিজে কৰি চাব কি হ'ব চাব 1800। আমি এলচিএম কিমান পাম 1800 পাম। এতেকে 150 আছে 1800 কেইবাৰ যাব 12 বাৰ যাব। তাৰপিছত 318 কেইবাৰ যাব 6 বাৰ যাব। 450 কেইবাৰ যাব 4 বাৰ যাব। তাৰপিছত 600 কেইবাৰ যাব 3 বাৰ যাব। এতেকে আমাক উলিয়াব দিছে কি গড় দুটি মানে এভাৰেজ স্পীড। এতেকে এভাৰেজ স্পীড কি হ'ব কেইটা ভাগ আছে 1 2 3 4 ভাগ কেইটা আছে 4 পূৰণ 1800 আৰু কিমান পালো 12 6 কিমান 18 19 20 21 22 23 24 25। এতেকে আমি এতিয়া যদি কাটো তেনেহ'লে কিমান পাম চাব 5 5 গুণে 25 5 6 গুণে 30 5 3 গুণ 15 5 গুণ 0 আৰু যদি 5ৰে কাটো 5 2 গুণে 10 5 7 গুণ 35। এতেকে 4 × 72। এতেকে আমি পূৰণ কৰিলে কিমান পাম 4 2 গুণে 8। ইয়াত চাব 8 ক'ত আছে 8 কেৱল দুটা অপচন আছে গতিকে এইটো নহ'ব এইটো নহ'ব। তাৰপিছত চাব 4 7 গুণ 28। এতেকে অপচন কোনটো ৰাইট হৈ যাব 288। অপচন চি ইজ ৰাইট এনসাৰ 288 km/h। কুৱেশ্যন নাম্বাৰ 6। এতিয়া কুৱেশ্যন নাম্বাৰ 6 টো চাব ওপৰৰ কুৱেশ্যন কেইটাৰ লগত সেম হয় কিন্তু ইয়াৰ কৰাৰ নিয়মটো অলপ বেলেগ হ'ব। চাব কি কৈছে এখন বাছে এটা যাত্ৰাৰ প্ৰথম 200 কিলোমিটাৰ কি কৰে 4 ঘণ্টাত সম্পূৰ্ণ কৰে আৰু বাকী 600 কিলোমিটাৰ কি কৰে 6 ঘণ্টাত অতিক্ৰম কৰে। সম্পূৰ্ণ যাত্ৰাৰ বাবে বাছখনৰ কি উলিয়াব দিছে গড় দুটি।
ইয়াতো আমাক কি উলিয়াব দিছে এভাৰেজ স্পীড উলিয়াব দিছে কিন্তু ইয়াৰ কাৰেণ্ট নিয়মটো অলপ বেলেগ হ'ব চাব কি কৰিব ইয়াত আমাক উলিয়াব দিছে কি এভাৰেজ স্পীড ইয়াৰ ফৰ্মুলাটো কি হ'ব চাব টোটেল ডিষ্টেন্স ডিভাইডেড বাই টোটেল টাইম এটাকে আমাক এভাৰেজ স্পীড ইকুৱেল আমি টোটেল ডিষ্টেন্স কিমান পালোঁ 200 আৰু প্লাছ 600 200 প্লাছ 600 আৰু টোটেল টাইম কিমান পালোঁ 4 আৱাৰ প্লাছ 6 আৱাৰ এটাকে আমি কিমান পাম এতিয়া 6 2 8 800 আৰু 6 4 কিমান 10 শূন্য শূন্য কাটা যাব এটাকে আমি কিমান পালোঁ 80 কিলোমিটাৰ পাৰ আৱাৰ এটাকে অপশ্যন কোনটো এটা যাব অপশ্যন ডি ইজ ৰাইট এনসাৰ 80 কিলোমিটাৰ পাৰ আৱাৰ কুৱেশ্যন নাম্বাৰ 7 কুৱেশ্যন নাম্বাৰ 7 টো কি কৈছে চাব এজন বাছ ড্ৰাইভাৰে 3 দিন বাছেৰে কি কৰে যাত্ৰা কৰে তেওঁ প্ৰতিদিন কিমান ঘণ্টা চলায় 10 ঘণ্টা বাছ চলায় আৰু যাত্ৰা কৰে কিমান দিনৰ বাবে 3 দিনৰ বাবে প্ৰথম দিনা যায় 45 কিলোমিটাৰ পাৰ আৱাৰ দ্বিতীয় দিনা যায় 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু তৃতীয় দিনা কিমান যায় 20 কিলোমিটাৰ পাৰ আৱাৰ তেওঁৰ গড় দুটি নিৰ্ণয় কৰা এটাকে আমি জানো যে কি এভাৰেজ স্পীডৰ ফৰ্মুলাটো কি টোটেল ডিষ্টেন্স ডিভাইডেড বাই টোটেল টাইম এতিয়া আমাক এতিয়া চাব 3 দিন যাত্ৰা কৰে প্ৰত্যেক দিনা যায় 10 ঘণ্টা এতিয়া আমি ইয়াৰ পৰা কি উলিয়াব টোটেল টাইম এটাকে টোটেল টাইম কিমান হৈ যাব 10 ঘণ্টাকে প্ৰতিদিনে যায় 3 দিন যাত্ৰা কৰে গতিকে আমি কিমান পাম 30 আৱাৰ এটো আমি কি পালো 30 আৱাৰটো টোটেল টাইম মানে মুঠ সময় এতিয়া চাব আমি এটা ইয়াত ডিষ্টেন্স দিয়া নাই আমাক দিয়া আছে কি স্পীড আৰু টাইমটো দিয়া আছে গতিকে আমি কি জানো ডিষ্টেন্স ইকুৱেল কি s ইনটু t এটাকে এতিয়া চাব 45 ইনটু কি হ'ব 10 প্ৰথম দিনা যায় কিমান 45 কিলোমিটাৰ পাৰ আৱাৰে কি কৰে 10 ঘণ্টা যায় গতিকে আমি কিমান পাম 450 কিলোমিটাৰ দ্বিতীয় দিনা যায় 40 কিলোমিটাৰে পাৰ আৱাৰ আৰু কিমান ঘণ্টা যায় 10 ঘণ্টা গতিকে আমি কিমান পাম 400 আৰু একে শেষৰ দিনা কি কৰে 20 কিলোমিটাৰ পাৰ আৱাৰ যায় আৰু দিনটোত কিমান ঘণ্টা গাড়ী চলায় 10 ঘণ্টা গতিকে আমি কিমান পাম 200 এটাকে আমি যদি একেটা গোটেইকেইটা প্লাস কৰোঁ তেনেহ'লে কিমান পাম ঠিক আছে 8 9 10 1050 কিলোমিটাৰ এই 1050 টো কি টোটেল ডিষ্টেন্স এটাকে আমি এভাৰেজ স্পীড কি উলিয়াব পাৰোঁ 1050 টোটেল ডিষ্টেন্স ডিভাইডেড বাই টোটেল টাইম কিমান পাইছিলোঁ 30 এটাকে শূন্য শূন্য কাটা যাব 3 5 গুণ 15 3 3 গুণ 9 এটাকে আমি কিমান পালোঁ 35 কিলোমিটাৰ পাৰ আৱাৰ এটাকে অপশ্যন কোনটো ৰাইট হ'ব অপশ্যন এ ইজ ৰাইট এনসাৰ 35 কিলোমিটাৰ পাৰ আৱাৰ যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্ট কৰিব কুৱেশ্যন নাম্বাৰ 8 কুৱেশ্যন নাম্বাৰ 8 টো চাব এ 30 কিলোমিটাৰ পাৰ আৱাৰ গতিৰে কি কৰে 15 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে সি অন্য 25 কিলোমিটাৰ দূৰত্ব 10 কিলোমিটাৰ পাৰ আৱাৰ গতিৰে অতিক্ৰম কৰে সম্পূৰ্ণ যাত্ৰাটোৰ বাবে এৰ গড় দুটি নিৰ্ণয় কৰা এতিয়া চাব এ কি কৰে প্ৰথম 15 কিলোমিটাৰ 30 কিলোমিটাৰ পাৰ আৱাৰে যায় আৰু শেষৰ 25 কিলোমিটাৰ কি কৰে 10 কিলোমিটাৰ পাৰ আৱাৰ গতিৰে যায় এতিয়া আমাক টোটেল ডিষ্টেন্স দিয়া আছে 15 আৰু 25 টোটেল ডিষ্টেন্স আমাক কিমান দিয়া আছে 15 আৰু 25 যোগ কৰিলে কিমান পাম 20 30 40 কিলোমিটাৰ এটো আমি কিমান পালো টোটেল ডিষ্টেন্স ইয়াত চাব ইয়াত কতো টাইম দিয়া নাই গতিকে আমি টাইমৰ সূত্ৰটো কি জানো টাইম ইকুৱেল কি হয় d বাই s আমাক s দিয়া আছে গতিকে আমি কি উলিয়াব পাৰো টাইম উলিয়াব পাৰো আমাক d আৰু s দিয়া আছে গতিকে আমি ইয়াৰ পৰা উলিয়াম টাইম এটাকে চাব এটা যদি আমি টাইম উলিয়াও চাব ফাৰ্স্ট টাইমটো কিমান আছিল 15 কিলোমিটাৰ 15 কিলোমিটাৰ কিমান স্পিডেৰে যায় 30 মানে কি হৈছে d বাই s এটাকে 15 গুণ 15 15 দুগুণ 30 আমি কিমান পালো 1/2 আৱাৰ তাৰ পিছতো কিমান কৈছে 25 কিলোমিটাৰ কিহেৰে যায় 10 কিলোমিটাৰ পাৰ আৱাৰ এটাকে 5 দুগুণে 10 5 5 গুণ 25 এটাকে কিমান পালো 5/2 আৱাৰ এটাকে আমি কি উলিয়াম এভাৰেজ স্পিডৰ সূত্ৰটো কি টোটেল ডিষ্টেন্স কিমান পালো 40 টাইম কিমান পালো 1/2 প্লাস 5/2 এটাকে এতিয়া আমি কিমান পাম 40 ওপৰত আছে তলত 1/2 আৰু 5/2 যদি এলচিএম লও 2 তাৰপিছত আমি কিমান পাম 5 6 6 এটাকে কিমান পালো 40 ডিভাইডেড বাই 6/2 এটাকে আমি কিমান পাম 40 ইনটু এটো যদি আমি পূৰণ কৰো তেনেহলে 2 টো যাবগৈ ওপৰত আৰু 6 টো তলত থাকিব এটাকে 2 3 গুণ 6 এটাকে কিমান পালো 40/3 এটাকে অপশ্যন কোনটো এটা যাব অপশ্যন এ ইজ ৰাইট আনসাৰ 40/3 কিলোমিটাৰ পাৰ আৱাৰ কুৱেশ্যন নাম্বাৰ 9 কুৱেশ্যন নাম্বাৰ 9 টো চাব এজন ব্যক্তিয়ে 9 ঘণ্টাত এটা যাত্ৰা কি কৰে সম্পূৰ্ণ কৰে
তেওঁ যাত্ৰাৰ প্ৰথম আধা ভাগ কি কৰে 40 কিলোমিটাৰ/আৱাৰ গতিৰে আৰু বাকী আধা ভাগ 50 কিলোমিটাৰ/আৱাৰ গতিৰে অতিক্ৰম কৰে। তেওঁ অতিক্ৰম কৰা মুঠ দূৰত্ব আমাক ইয়াত গড় এভাৰেজ স্পীড উলিয়াব দিয়া নাই, আমাক উলিয়াব দিছে ইয়াত টোটেল ডিষ্টেঞ্চ। এটিকে আমি জানো টোটেল ডিষ্টেঞ্চ ইকুৱেল কি? টোটেল ডিষ্টেঞ্চ ইকুৱেল কি জানো আমি? S × T। এটিকে এই যিটো 9 ঘণ্টা দিছে, এটা যাত্ৰা কি কৰে ব্যক্তিজনে 9 ঘণ্টাত সম্পূৰ্ণ কৰে, মানে 9 ঘণ্টাটো হৈছে টোটেল টাইম। এটিকে আমাক টোটেল টাইম দিয়া আছে, টোটেল টাইম কিমান দিয়া আছে? 9 আৱাৰ। এটিকে আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ? আধা ভাগ যায় কিমান 40 কিলোমিটাৰ/আৱাৰ গতিৰে আৰু পিছৰখিনি যায় 50 কিলোমিটাৰ/আৱাৰ গতিৰে। এতিয়া আমি ইহঁতৰ LCM উলিয়াব পাৰোঁ। চাব 50 আৰু 40ৰ LCM কিমান হৈ যাব? 200। এটিকে 40ৰে 200 কেইবাৰ যাব? 5 বাৰ, আৰু 50ৰে যাব 4 বাৰ। এটিকে আমি ইয়াৰ পৰা যদি উলিয়াই লওঁ এভাৰেজ স্পীড ইকুৱেল, এটিকে এভাৰেজ স্পীড কিমান হৈ যাব? দুটা ভাগ আছে, কি গতিকে 2 × 200 আৰু 5 কিমান হৈ যাব? 9। এটিকে আমি এভাৰেজ স্পীড কিমান পাম? 2 × 4 400 / 9 কিলোমিটাৰ/আৱাৰ। এটিকে আমাক উলিয়াব দিছে কি? টোটেল ডিষ্টেঞ্চ। এটিকে যিহেতু আমাক টোটেল ডিষ্টেঞ্চ উলিয়াব দিছে, গতিকে আমি ডিষ্টেঞ্চ ইকুৱেল কি জানো? S × T। S কিমান পাই গ'লোঁ আমি? 400 / 9 আৰু টোটেল টাইম কিমান পাইছিলোঁ আমি? 9। এটিকে 9 9 কাটা যাব, থাকিল কিমান? 400। এটিকে অপশ্যন কোনটো হৈ যাব? অপশ্যন C 400 কিলোমিটাৰ/আৱাৰ। যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্টত জনাব, আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া থাকিব, তাত কুৱেশ্যনটো স্ক্ৰীনশ্বট মাৰি দিলেই হ'ল, মই বুজাই দিম আপোনালোকক। কুৱেশ্যন নাম্বাৰ 10। এই কুৱেশ্যনটো মই তোমালোকক হোমৱৰ্ক দিছোঁ, ইয়াৰ এনচাৰটো কমেণ্ট কৰিবা, আৰু যদি বুজি নোপোৱা তেনেহ'লে হোৱাটছআপ চেনেলটোত স্ক্ৰীনশ্বট মাৰি দি দিবা, তেতিয়া মই ইয়াৰ এনচাৰটো দি দিম। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ লগত, তেওঁলোকৰো অলপ যাতে সুবিধা হয়। ধন্যবাদ।